মিচিং ৰাগাম চৌংকা কোমল কুমদু কি খবৰ গাইজ আশা কৰোঁ চবৰে ভালে আছে জানেই নহয় এতিয়া কি মাহ চ'ত আৰু বহাগ মাহত কি খাই ভাল লাগে চবেই জানেই নহয় বৰ্তমান আছোঁ আমি এটা পৰিৱেশৰ মাজত চাৰিওফালে গছ গছনি আমৰলি পৰুৱা ল'বলৈ আহিছোঁ ব'লক আপোনালোকে অলপ চাওকছে আমাৰ প্ৰিয় মোৰ ভাইটি এতিয়া ওপৰত উঠিব আপোনালোকক দেখাম ব'লক চলো কেনেকৈ পৰুৱা পাৰে চাই থাকিব আপোনালোকে কৈছোঁ 3 নম্বৰ গছত উঠিব গছজোপা আপোনালোকে চালে একদম আচৰিত হৈ যাব চকু কপালত উঠিব গতিকে 3 নম্বৰ গছজোপাত এনেকুৱা মস্ত ডাঙৰ আছে মানে হিচাপ নাই 5 কেজি মান ওলাব নেকি ঠিক নাই আমাৰ ভাইটিয়ে কিবা এটা কৈ দিয়া গছত উঠি কেনেকুৱা ভাল লাগে না গছত উঠি ভাল লাগে কৈছে কাৰণ সৰুৰ পৰা একদম গছতে বগাই পৰা মানুহ না অভ্যাস হৈ গ'ল এতিয়া গছজোপা দেখাম আহক গছজোপা এইজোপা কি গছ এইটো মানে বৰগছ বুলি কয় এইজোপা গছ এনেকৈ ওপৰত উঠিব লাগিব ওপৰত বাৰু বেক কেমেৰা দি দেখাই দিছোঁ এই পিছফালে দা কটাৰী লৈ ৰেডি পিছফালে এতিয়া বৰ্তমান গৈ আছোঁ পিছে গৈ আছোঁ কাৰণ উঠিবতো নোৱাৰিলোৱেই লোকৰ উঠাটোকে আৰু দেখাই দিওঁ আৰু বাৰু চেষ্টা কৰিম মই পিছলৈ গছ উঠিবলৈ বৰ্তমান গৈ আছে গছজোপা বহুত ডাঙৰ গছ মানে এতিয়া কি ক'ম আৰু উঠি গৈছে আৰু এইফালে এইজোপা গছ উঠিবলৈ কিন্তু 1 ঘণ্টামান সময় লাগিব দেখিছে ৰাইজ যদি কোনোবা নতুনকৈ চাই আছে যদি চেনেলটো নতুনকৈ কোনোবা চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ৰাইজ লগতে আৰু বেল আইকনটো কিটিলিং কাটলাংকৈ বজাই দিব আৰু হেৰি বাবা উঠি গৈ আছে এইটো অমল কি কৰিবা ভৰাব লাগিব গোটেই মোনাটো এক ফুল নহ'লে আমি নাযাওঁ আজি কৰি দিব যাতে এনেকুৱা আমাৰ ভিতৰুৱা গাঁৱৰ অঞ্চলৰ কিছু চাবলগীয়া মনোৰম দৃশ্য আপোনালোকক দেখাই গৈ থাকিম গিৰিলে হে শ্ৰীৰাম ইমান ধুনীয়া ফুলটো বৰ ধুনীয়া আছিলে বাৰু আপোনালোকক দেখাম এইটো মালটো আৰু মালটো চাওঁচোন এইটো অমলে বৰ্তমান চাই আছে পেন কামুৰিছে কাৰণ পৰুৱাৰ এই পিছফালৰ হেৰিটো এতিয়া ইয়াত এটা এচিড থাকে এই এচিডটো বৰ বিষাক্ত চবেই জানে বসন্ত বেমাৰত ভাল বুলি কৈছে বাৰু ফুলপাহ বৰ ধুনীয়া সুন্দৰ এইটো পৰুৱা এইটো আমাৰ নবেলে বৰ্তমান কাটি উলিয়ালে বৰ মস্ত বাপৰে সুন্দৰ একদম বৰ ধুনীয়া মানুহটোৰ লগত মিলি গৈছে এতিয়া মোনাত ভৰাম চলো ঠিক ঠাক কৰিছে এতিয়া জালনাটোত ভৰাই পানীত জুবুৰাব লাগিব আৰু ল'বলৈ কামুৰিলে নে কামুৰি আছে দেখিছ এইটো কেনেকৈ কামুৰিছে এইটো হাতত গোটেই একদম কামোৰ মানে নিবিষাই গৰু ছালৰ নিচিনা ছালটো জুম কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু আজি গাইজ অৱস্থা বেয়া গোটেই একদম পৰুৱা অৱস্থা বেয়া আজি অৱস্থা বেয়া দেখিছোঁ দেখো কিমান পৰুৱা ৰাম চোলা খুলিবলগীয়া অৱস্থা হৈ পৰিছে চবৰে পৰুৱা কামোৰত অৱস্থা আজি বৰ বেয়া
এতিয়া এইখন নদীতে আমাৰ ধনচিৰি নদী ধনচিৰি নদীতে এইটো চাফা কৰে ধুনীয়াকৈ চাফা কৰি আপোনালোকে চাই থাকক তাৰ মাৰটো আচল মাৰটো দেখাবলৈ আছে দেখো এনেকৈ ধুনীয়াকৈ আমি পানীত চাফা কৰি লোৱা হ'ল পৰুৱাখিনি জালনা এখনত ভৰাই গোটেইখিনি ভালদৰে চাফা কৰি ল'লোঁ অলপমান উঠাই দিয়া অলৰেডি চাফা কৰি হৈ গৈছে বাৰু আৰু অলপ চাফা কৰিবলৈ আছে দেখিছেনে আমলৰি পৰুৱা সুন্দৰ এতিয়া গাইকেইটা ভাজি পেলাব লাগিব গাইকেইটা বাচিব লাগিব এতিয়া আমৰলি পৰুৱাখিনি এনেকুৱা ধুনীয়াকৈ গামোচা এখনত ভৰাই ধুনীয়াকৈ চাফা কৰা হ'ল কাৰণ গামোচা চাফা কৰা নতুন পদ্ধতি নে পুৰণা পদ্ধতি নাজানো আজি প্ৰথম জীৱনত দেখিছোঁ এনেকৈ ধুনীয়াকৈ জোকাৰি দিলে গোটেই গাইকেইজনী গামোচাত লাগি ধৰে আৰু বাকী খাবলগীয়াখিনি ওপৰত থাকি যায় সহজ পদ্ধতি আৰু সুন্দৰকৈ চাফা কৰা হ'ল নতুনকৈ যদি চেনেলটোত কোনোবা আহিছে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই লভ ইউ অল